নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভাল। এতিয়া কেইটা বাজিছে? এতিয়া বাজিছে 1টা। এতিয়াৰ পৰা মই মোৰ ব্লগ ষ্টাৰ্ট কৰি আছোঁ আৰু আজি আমি সকলোৱে যাম আদাবাৰী পাৰ্ক। মানে আজি মাহঁতৰ লগত যাম, মা মই আৰু মৰিনা। চব বই মাতিছিলে মোক, চাহ বনাব দিছে। ৰাতিপুৱা খালোঁ আলু পৰঠা আৰু চাহ। আমাৰ ঘৰত মানে চাহ কি ক'ম আৰু 3বাৰমান খোৱা যায়। আৰু এইফালে চাওক বহি আছে, 1 ঘণ্টামান হ'ল। কি দেখছ? हम नहीं बोलेंगे क्यों? আজি মই আগতে গৈছোঁ, আপোনালোককো দেখাইছোঁ ভিডিঅ' কৰি আদাবাৰী পাৰ্কত। মই তেতিয়া সিয়াৰ লগত গৈছিলোঁ, মানে হাজবেণ্ডৰ লগত। আজি যাম মাহঁতৰ লগত। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আৰু যোনে যোনে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ নটিফিকেশ্যনটো অন কৰি ল'ব। কি ক'ম আৰু মোৰ হাঁহি উঠে, কাৰণ মোৰ এনেকুৱা ইমান ব্লগবোৰ ভালো নহয় আৰু কৰিব চেষ্টা কৰোঁ, কিন্তু কি কৰিম অকলে অকলে ঘৰত ডেইলি ব্লগ কিনো কৰিম ভালো নাপাওঁ। খোলা হ'লেও আমি যাই বাই 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 লাগা। আরে আহিম দাদা, আমি জল দিতে যাই। জল হ্যাঁ লাগাও। না নাই মই এতিয়া আহিছোঁ পানীৰ চুইচ দিবৰ কাৰণে। প্ৰায়ভাগ মই নিদিওঁ, বৌহঁতে দিয়েহি আৰু মই আজিহে আহিছোঁ। আগত এদিনে দুদিন আহিছিলোঁ। এইফালে এটা আকৌ কুকুৰো আছে, ভয় লাগে নহয়। মালিকৰ ঘৰত এটা কুকুৰ আজি নাই। পিছত আকৌ বন্ধ কৰিবৰ কাৰণে আহিব লাগিব। ইমান ৰ'দ দিছে ন, কেনেকুৱা লাগে গাবোৰ মানে গৰমত। আমিতো ভালে ঘৰত থাকোঁ, হাজবেণ্ডলৈহে বেয়া লাগে আৰু এই ৰ'দত যায় কাম কৰিবৰ কাৰণে। মোৰ বুলি নহয়, সকলো হাজবেণ্ডে ঘৰৰ সকলো। পাৰ্কত যাম বুলি ভাবিছিলোঁ আৰু বতৰটো চব ইমান বেয়া কৰিছে, মানে যাব নোৱাৰিম চাগে। দিনে বেয়া দেখাই আছোঁ, ইমান ক'লা কৰি ধৰিছে চাওকচোন। ক'ত আৰু এনেকুৱা অৱস্থাত পাৰ্ক যোৱা হয়। বৰষুণ আহিব। মানে বৰষুণ আহিব। No, এটা দো, এটা মার রুমে রাখে। হ্যাঁ, এটা লাগবো না, এটা লেটরা, এটা ছি। এখন শান্তি যাও যাও, রাখো এখন। আমি কই যাবো, আমি কই আসবো। কি হয়েছে? আরে বৰষুণ আহা নাই। আরে দিছে, মই কৰিব ধৰিছিলোঁ এতিয়া ইয়াৰ পিছত দৌৰোতে দৌৰোতে। মই এইটো সব ৰুমৰ তাৰ পিছত দৌৰোতে মই ভৰিত নজকা খাই গ'লো, বিষাইছে এতিয়া। অলপমান বতাহ আহা বুলি ক'লে ইমান কান্দে, মানে এখন ঘৰৰ দৰ্জা খোলা থাকিব নিদিয়ে, খিৰিকী খোলা থাকিব নিদিয়ে, চব খিৰিকী মাৰি দিছে, কাপোৰ উঠাই আনিছে, কাপোৰ এটা থাকিব নিদিয়ে, কান্দিব। দৰ্জা মাৰিছে, চব ৰুমৰ দৰ্জা বন্ধ। এতিয়া কি হ'ল? বন্ধ বন্ধ, চব বন্ধ। আৰু কি হ'ল? আহি গ'ল বৰষুণ। আজিকালি বৰষুণটোৱে দুটা কথা ঠিক কি ধোৱা উলিছে।
ধোঁৱা উৰিছে মুখখন ধুই ল'লোঁ ফেচ পেক লগাই কথা ক'ব নালাগে কিন্তু ৰিঅ'ৰ কাণ্ড দেখি মানে নোকোৱাকৈ থাকিব নোৱাৰি চাওকচোন কেনেকৈ বৰষুণটো আহিছে বৰষুণটো একদম তেৰাকে জানা খিৰিকীখন লগাই দিলোঁ একদম বিছনাতে আহি গৈছে এইখিনি হলত আহি গৈছে অলপমান ৰিঅ' বন্ধ কৰি গৈছিল আকৌ খুলি দিলে যে পুৰা বৰষুণ কিমান টাইম হ'ল মোবাইল চোৱা নাই কোনো গুৰুত্বই নাই কত টাইম হৈছে মোবাইল দেখো কত 1 hour হয়ে গেছে 1 ঘন্টা এইফালে বক্সাক মুখত কি লগাইছে আমি সবে পাৰ্কত যাম বুলি ইনষ্টাইল মাৰি আছিলোঁ এতিয়া কি হৈছে চব ফ্লপ যাব নাপালোঁ এইফালে কি বনাইছে বৰা এটাই একো বনাব নোৱাৰে বহি বহি খায় আৰু সদায় দি থাকে আৰু মুখত এনে ফেচ ৱাছ লগাই থাকে এনে ঘৰত ফুৰি থাকে আৰু মই এনেই কাম কৰি এতিয়া আহিছোঁ আকৌ বন্ধ কৰিবৰ কাৰণে মা আহিব খুজিছিলে ৰিঅ'ই যি মানে কান্দিলে মোকো আহিব নিদিয়ে বৰষুণ দিছে বৰষুণত ভিজি ভিজি যাব নালাগে ইমান ভয় কৰে সেইটো কাৰণে মনে মনে আহিছোঁ বৰষুণ মোবাইলটো লৈ আহিলোঁ বৰষুণত ভিজিবোৰ বহুত ভাল লাগে মোবাইলটো অলপ লুকুৱাই লওঁ বৰষুণ চাওক কি কম আৰু দেখিছে বয় কি কৈছে এনে ধেমালি কৰিছে দেই আপোনালোকে সঁচা বুলি নাভাবিব আকৌ মই এতিয়া যাওঁ ঘৰলৈ গাটো ধুমগৈ ভিজিব মন গৈছে বৰষুণটো দেখি কেনে এইপিনে মালিকৰ ঘৰৰ বাহিৰত চাওক কি ধুনীয়াকৈ জাপি লগাই থৈছে বেংগলী মানুহ হয় হ'লেও জাপি লগাই থৈ দিছে পিনে ভগৱানৰ ফটো আমাকে বৃষ্টি ভিজে গেছি আমি ভিজে গেছি রে বাবা কি রিও ভিজে গৈছো মই রিও লগা নাই এখেত গৈছে জাগিৰো কেতিয়াবা আহি পায় আৰু বৰষুণো দিছে গা ধুই আহোঁ এইফালে মা আৰু প্ৰীত ভাত খাই আছে ময়ো খাই লওঁ ভাতখিনি খাই লওঁ মই লগত কি আছে দালি জিকাৰ তৰকাৰী আৰু দালিৰ পকৰি যেহেতু পাৰ্কত যোৱাৰ কথা আছিলে এইটো কাৰণে আজি একদম নিৰামিষ বনাইছে আৰু সো গাইজ আমাৰ সকলোৰে ভাত পানী খোৱা হৈ গ'ল কি দি খালোঁ দেখিছে আপোনালোকে আজি একদম নিৰামিষ আজি যেহেতু পাৰ্কত যোৱাৰ কথা আছিল জলদি কৰিলে জিকা আৰু আলু তৰকাৰী কৰিছিলে তাৰপিছত মচুৰ দালি বৰা তাৰপিছত আৰু দালি ভাবিছিলোঁ পাৰ্কত যাম মানে একদম প্লেনিং ফ্লপ হৈ গ'ল বৰষুণটোৱে আধা ঘণ্টা বৰষুণৰ কাৰণে মানে আমাৰ কি ক'ম আৰু এতিয়া হ'লে বতৰটো ঠিক কৰিছে কিন্তু এতিয়া আৰু পাৰ্কত যাই লাভ নাই বোকা বাকী খবৰ খাতি কওক আপোনালোকে কমেণ্ট কৰি জনাব আকৌ মোৰ ভিডিঅ' চাই ভাল লাগে নে বেয়া লাগে আপোনালোকে একোৱে নকয় কি ভাবিম মই এতিয়া অলপমান মই ঘৰত অলপ ভিডিঅ' কল কৰিলোঁ ভাল লাগিছে মনটো মাহঁতৰ লগত কথা পাতিলোঁ ধুনুৰ লগত মিছো ধুনু বহুত মনত পৰে মোৰ তালৈ 1 মাহ হৈ গ'ল দেখাই পোৱা নাই মাহঁত আহিম বুলি কৈছে ইয়ালৈ চাওঁ কেতিয়া আহে যিহেতু মা কালি গাঁৱত যাব আমাৰ মাহীৰ
শহুৱেক ঢুকাইছে, শ্ৰাদ্ধ আছে, সেয়ে গাঁৱত যাব মা কালি। কেতিয়াবা আহে আৰু মা। ঘৰলৈও মনত পৰিছে, মাহঁতৰ লগত কথা পাতিলোঁ, খুৰাহঁতৰ লগত কথা পাতিলোঁ। এতিয়া অলপমান মই মোবাইল চাওঁ, ভিডিঅ'। তাৰপিছত অলপমান চাওঁ গধূলিনো কি কৰা যায়, এখেত বাজে আহে কি নাহে। মই এতিয়া গধূলি লগ পাই আছোঁ। শুব খুজিছিলোঁ কিন্তু টোপনি নাহিলে। এতিয়া মাথাটো ইমান বিষাইছে। এয়া মই চাহ বনাই আছোঁ এতিয়া। সকলোৰে চাহ পানী খোৱা হৈ গ'ল। এতিয়া আহিছে আমাৰ খটাসু উৎপাত কৰিবৰ কাৰণে। শুব লৈছিলোঁ, টোপনিয়ে নাহিলে, মাথা বিষাই আছে এতিয়া। শুব লোৱাৰ টাইমতে এখেত আহি পালেহি। আকৌ ভাত চাত গৰম কৰি কেনে দিলোঁ। তাৰপিছত টোপনিয়ে নাহিলে, উঠি কেনে চাহ তাহ খাই আহিলোঁ। দেখিছেনে ইমান দুষ্ট, ইমান দুষ্ট। আজি 4 তাৰিখ কোৱা কি আছে আজি? মনত কৰা ভালকে, সঁচাকে কৈছোঁ কিবা আছে কোৱা, মনত কৰা, মনত কৰিবলৈ চেষ্টা কৰা। কি হৈছিল আজিৰ দিনটো? মই মানুহটোক মাৰিম নে কি কৰিম? আজিও ডেৰিছোঁ মনত নাই, জানি বুজি নমনা কৰিছা, সঁচাকে মনত নাই। আজি ডেৰিষ্ট কৰিছোঁ মই। আজি আমাৰ বিয়া হোৱা 3 মাহ হ'ল, একো মনত নাথাকে। 3 মাহতে চেছ। আৰু 10-20 বছৰ পিছত ক'ত পিংকি ক'ত নাই, চব পাহৰি যাব। এইবোৰে ভাল পোৱা, ভাল পাই বিয়া পাতি আনিছে বুলি, ভাল পাই। কি কওঁ আৰু। কাকা আমাকে আদর করে না, তুমি একটা চুপু দাও আমাকে, দাও। হ্যাঁ দিয়া না প্লিজ, দিয়া না। তুমি আমাকে চুপু দেবে না? আমি ধুনুর কাছে যাম। মই ধুনুর ওচৰত গুচি যাম। পারো আমি যাইগা, মই যাও। কার নাম কবিতা? কি কৰ পৰা কি মনত আহে ইয়াৰ পোৱালি? খালি মাৰি থাকে। কৰ পৰা কি মনত আহে? ৰিয়, অবিৰাজ কাৰ নাম? কি যে হ'ব আজিকালি পোৱালিবোৰৰ। নামাৰিবা দেই, নামাৰিবা। যাও মাম্মিকে বলো রে, চাও বানাও। কাকা পাপা খাইব, কাকা আৰু পাপা খাব, চাহ বনাও। মামাক কোৱা যোৱা। এইফালে দাদাই ফুচকা লৈ কেনে আহিছে। আজি যিহেতু আমি পাৰ্কত যাবৰ কাৰণে নাপালোঁ, ইমান বৰষুণ, মানে একদম বতৰ বেয়া কৰি পেলাইছে। সেই গধূলি অলপমান বৰষুণ কমিলে দাদা বজাৰলৈ গ'ল, বজাৰত গৈ ফুচকা লৈ আহিলে। 100 টকাৰ মানুহ আনিছে নেকি, আৰু দাদাৰ এজন ফ্ৰেণ্ডো আহিছে। এতিয়া আমি চবে মিলি খাম ফুচকা। এইফালে বয় ভগাই আছে, চবকে প্লেটে দি আছে। যাৰ যিমান লাগে সিমান খাম, মানে আজি ফ্ৰী আৰু। এইজন দাদাৰ ফ্ৰেণ্ড। সকলোকে দিয়া হৈ গ'ল। এতিয়া বৌ আৰু মই খাই আছোঁ ফুচকা। আৰু ঠাণ্ডাৰ বতৰত ফুচকা খাই ভালে লাগিছে, কিনো ক'ম আৰু। আজি দিনটোৱে বেয়া, পাৰ্কত যাব খুজিছিলোঁ যিহেতু পাৰ্ক যাব নাপালোঁ। ফুচকা খাই এনেকা টাইম পাছ কৰিছোঁ আৰু আজি। দিনটো কেনেদৰে পাৰ হ'ল আপোনালোকে দেখিছে। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই, গুড নাইট, লাভ ইউ অল।